Hey guys, মই আছোঁ বৰ্তমান এটা জাৰ্ণিত আৰু এই জাৰ্ণিটো হৈছে উৰিষ্যাৰ পুৰীলৈ কিন্তু আমি হাওৰা যিটো ষ্টেচন আছে তাতে নামিব লগা হ'ল কাৰণ আমাৰ ডাইৰেক্ট নাছিল ট্ৰেইনটো আৰু তাতে নামি আমি ভাবিলোঁ কলকাতা চহৰখনকে চোৱা যাওক আৰু তাৰ পৰা নামি আমাৰ যিটো ট্ৰেইনখন আছিল অলপ দেৰিকৈ আমি চাব গ'লোঁ হাওৰা ব্ৰিজখন আগতে ময়ো দেখা নাছিলোঁ সেইকাৰণে গ'লোঁ সকলোৰে লগত যিহেতু যিহেতু ফেমিলি ট্ৰিপ আছিল এইবোৰ সৰু সৰু বস্তুতে ভাল লাগে আৰু আমি এনেকৈ গ'লোঁ হাওৰা ব্ৰিজৰ ওপৰে ওপৰে নতুনকৈ দেখিছোঁ ভাল লাগিছে তাৰপিছত আমি গ'লোঁ গংগাৰ পাৰলৈ ভাবিলোঁ অলপ স্নান কৰা যাওক কাৰণ চবে তাতে গৈ স্নান কৰিছে আমিও ভাবিলোঁ যি পাপ আছে শেষ হওক যাতে তাৰপিছত এয়া দেখিছেনে গেলেনত ভৰাই ভৰাই পানী লৈছে গংগাৰ পানী ঘৰলৈ বুলি আৰু তাৰপিছত আমি খানা খালোঁ অলপ কিবা কিবি তাতে তাৰপিছত আমি আকৌ পুৰীলৈ বুলি যাত্ৰা ষ্টাৰ্ট কৰিলোঁ এয়া নেক্সট ডে মৰ্ণিং আমি ওলালোঁ সাগৰলৈ বুলি যিটো হৈছে বংগোপসাগৰ আৰু য'ত আহিছোঁ সেইটো দৰ্শন কৰাৰ আগতে আমি মন্দিৰত সোমোৱাৰ আগতে গা ধুই ল'ব লাগিব বুলি আমাক পাণ্ডাজনে কৈছে হেল্ল' গাইজ আমি আছোঁ বৰ্তমান ক'ত আছোঁ উৰিষ্যাৰ পুৰীত আজি মন্দিৰত যোৱাৰ আগতে বোলে সাগৰত গা ধুই আহিব লাগে মানে পবিত্ৰ হৈ আহিব লাগে নিজকে সেইকাৰণে আমি যাব ওলাইছোঁ তালৈকে তাৰপিছত কালি বাকীখিনি দৰ্শন হ'ব আৰু এতিয়া আমি ফাৰ্ষ্টতে স্নান কৰি লওঁ বলক দেখাই আছোঁ আৰু আমি ফাইনেলি জেগাটো আহি পালোঁ দূৰৰ পৰা দেখিছোঁ দেখি ভাল লাগি গৈছে কিন্তু ওচৰত যাই চাওঁ কেনেকুৱা লাগে বাকী ইয়াৰে ভিডিঅ' চাওক বহুতে মানুহ নাযাওঁ Oh my god! কিবা কোৱা ইয়াতে তুমি হিন্দীয়ে ক'ব লাগিব বেলেগ ক'ব নোৱাৰা হা ये आदमी कितना आराम कर रही है देख लीजिए तुम कौन है এতিয়া আমি ক'ত আছোঁ গা পা ধোৱা হৈ গ'ল এতিয়া আমি এইটো হৈছে ঘোঁৰাৰ পিছত মোৰতো ভয় লাগে দাউৰাই দিব দৌৰাব নেকি হা দৌৰাব मैं बेसी ना जाऊँ नहीं भाई ये और ये मोनी का मुकुट क्या बोलता है कितने का है बाद में लेंगे भैया बाद में लेंगे और ये सेम कितने का है भैया हाँ वो 100 रुपये बहुत ज़्यादा है ये 100 रुपये में हमारे यहाँ भी मिल जाता है हिंदी कैसे माने हिंदी बोला है 30 रुपया में मिलेगा আৰু তাৰ পৰা আহি আমাৰ খুব ভোক লাগিছিল আৰু সেইকাৰণে আমি দৈ চিৰা খালোঁ দৈটো একচুৱেলি কিনি আনিছোঁ ইয়াৰে বজাৰৰ পৰা আৰু চিৰাটো আমাৰ ঘৰৰ পৰাই অনা হৈছিল ভাবিছিলোঁ পিছত লাগিব পাৰে বুলি কিন্তু ইয়াতে সঁচাকৈ লাগি গ'ল যিহেতু ভাতটো হোৱা নাছিল আৰু দেখিলোঁ তাৰপিছত ইয়াতে যিহেতু আমি অহাৰ দিনাখন দশমী আছিল আৰু ইয়াতে কেনেকৈ বিজয়া দশমী উদযাপন কৰে ये कौन सा वाला मूर्ति है আৰু সন্ধিয়া
সন্ধিয়া হোৱাৰ লগে লগে আমি গোটেইকেইটা ওলাই আহিলোঁ বজাৰ কৰাৰ কাৰণে, কাৰণ ঘৰলৈ যিহেতু কিবা কিবি নিব লাগিব আৰু ইয়াত বহুত ডাঙৰ মেলা হয় আৰু সদায় হয় বুলি শুনিছোঁ। মানে বিভিন্ন ধৰণৰ বস্তুবিলাক ওলায়, মানে মুকুতাৰ পৰা আদি কৰি বেগবোৰ খুব ধুনীয়া ইয়াৰে। আৰু ইয়াৰে যিবোৰ মিঠাই আছে, আমাৰ তাতে যিবোৰ মিঠাই পায় তেনেকুৱা নাপায়। ইয়াতে বেছিকৈ মই দেখিলোঁ খাজা, গজা এইবোৰ মিঠাইহে পায়। আৰু বাকী আমি ভিতৰলৈ সোমাই যাওঁ এতিয়া। আন্ধাৰো হৈ আহিছে, কিন্তু ভিউটো কিন্তু চাবলগীয়া, যিটো সাগৰৰ ৰাতিৰ ভিউ থাকে। বাৰু দেখুৱাই দিছোঁ আপোনালোকক এবাৰ। আৰু এইটো হৈছে ডে 2, মানে নেক্সট ডে ইভিনিং টাইমত আমাৰ যিটো উৰিষ্যাত অহা মুখ্য উদ্দেশ্য আছিল জগন্নাথ মন্দিৰ দৰ্শন, আৰু সেইটো আমি ৰাতিপুৱাই কৰিছোঁ বুলি ক'লেও ভুল নহয়, কাৰণ আমি গোটেইবিলাক 4টা বজাতে উঠি গা মূৰ ধুই মন্দিৰলৈ আহিছোঁ। আৰু মন্দিৰৰ ভিতৰত যিহেতু মোবাইল নিব নিদিয়ে, সেইকাৰণে মই ৰুমতে মোবাইলটো থৈ গৈছিলোঁ। আৰু আপোনালোকেও যদি কেতিয়াবা যায় দেন মোবাইলটো ৰুমতে থৈ যাব, কাৰণ মোবাইলটো ভিতৰতো নিব নিদিয়ে। প্লাছ মোবাইলটো যদি আপোনালোকক দেখে ভিতৰত, তেন্তে মোবাইলটো আপোনাৰ চিল কৰি দিব, প্লাছ 1000 ৰুপিজকৈ ফাইন ভৰিব লাগিব। সেইবাবে মোবাইলটো ভিতৰতে থৈ যোৱা ভাল। আৰু ইভিনিং টাইমত আমি যিহেতু ওলাই আহিছিলোঁ, ওলাই আহি মই বাহিৰৰ পৰাই এনেকৈ মন্দিৰটো কেপচাৰ কৰিব চেষ্টা কৰিছিলোঁ। জাষ্ট এইটো নৰ্মেল এটা বাহিৰৰ এনভাইৰনমেণ্টৰ ভিউহে, ভিতৰৰটো একদমেই দেখুৱাব নোৱাৰি বা ভিতৰত একদমেই মোবাইল সোমোৱাব নোৱাৰি। আমি যিহেতু মৰ্ণিঙতে দৰ্শন কৰিছিলোঁ ভিতৰত গৈ, সেইকাৰণে মই মৰ্ণিং ভিউটো দেখাব নোৱাৰিলোঁ। আৰু এইটো হৈছে ইভিনিং ভিউ। আৰু পাৰিলে আপোনালোকে পাণ্ডা ধৰিব, ইয়াতে যদি মন্দিৰটো যদি আহে। আমিও পাণ্ডা ধৰি তেনেকৈ সোমাইছিলোঁ, কাৰণ ইয়াতে বহুতেই ভিৰ থাকে, মানে সোমাব নোৱাৰি। আৰু এই ভিডিঅ'টো চাগে মই ইমানতে সমাপ্ত কৰিব লাগিব। বাকী চাই লওক ৰাতি মই এনেকৈ ইয়াৰে ওচৰে পাঁজৰে যিবোৰ মানে দোকান বজাৰবিলাক বহে সেইবোৰ দেখাই দিছোঁ।